সকলোকে মাছ সন্ধিয়া পাইজাৰৰ মাছ সন্ধিয়া ব্লগৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আজি মই আপোনাক দেখুওৱা হৈছে পামহিৰ ৰাস। প্ৰথমতে সোমাই দেখা পাইছে ডাঙৰ ডাঙৰ এইটা কি আপোনাৰ কমেণ্ট কৰি জনাবচোন বাৰু। আহকচোন ভিতৰলৈ যাওঁ, আহক ভিতৰৰ দৃশ্য চাওক একবাৰ, আহক আৰু এবাৰ ভালকৈ দেখুৱাই আছোঁ। এইটোতে ডাঙৰ ডাঙৰ কি বুলি ক'ব আপোনালোকে মোক কমেণ্ট কৰি জনাব লাগিব। কোনে জানে কওক, মানে এবাৰ কমেণ্ট কৰি জনাবচোন কোনে কি কমেণ্ট কৰে চাওক। এতিয়া আহক ভিতৰলৈ, সকলোবোৰ দেখুৱাব চেষ্টা কৰিম থুলমূলকৈ। আৰু বাকী আপোনালোকে আহিব। সুন্দৰ হৈছে পামহিৰ ৰাস, আৰু প্ৰত্যেক বছৰে ইহঁতৰ ৰাস বহুতেই ভাল হয়, আৰু এইবাৰো তেখেতসকলৰ ৰাস বহুত ভাল হৈছে। গতিকে আহক সকলোৱে আপোনালোকক একবাৰ দেখুৱাই দিওঁ মই। আহকচোন এইফালৰ পৰাই দেখুৱাই দিওঁ আপোনালোকক। এইখন হৈছে কি আপোনালোকৰ লিখা আছে বাৰু, মই ওপৰত লিখাবিলাক পঢ়িয়ে ক'ব লাগিব, সকলোবোৰ কথা ময়ো নাজানো যিহেতু। গতিকে এইখন হৈছে বৃন্দাবন। ইয়াত বৃন্দাবনৰ আৰ্হিৰে প্ৰস্তুত কৰা হৈছে। আৰু এইখন জানো এইখন গোবৰ্ধন পাহাৰ, এই যে গোবৰ্ধন পাহাৰ এইখন। তাৰপিছত আছে কি আছে দেখুৱাই আছোঁ আহক। এয়া হ'ল জয় জগন্নাথ, জয় জগন্নাথ। ইয়াৰ পিছতে কি আছে দেখুৱাই আছোঁ, এইয়া কৃষ্ণ এইটো মানে সৰুকালৰ দৃশ্য আৰু সৰুকালৰ সেইখিনি দেখুৱাইছে। এইটো হ'ল কৃষ্ণক যেতিয়া উৰালত বান্ধি থৈছিলে সেইখিনি দেখুৱাইছে। উৰালত যেতিয়া কৃষ্ণক বান্ধি থৈছিলে, এইবোৰ আমি টিভিতে চোৱা আৰু যেতিয়া সৰুতে কৃষ্ণ দিছিলে তেতিয়া চোৱা। আৰু এয়া হৈছে বিশ্বৰূপ দৰ্শন। কোৱাত ভুল হ'ব পাৰে ইমান, গতিকে নাজানো, গতিকে আপোনালোকে নিজেই চাব। আৰু এয়া বক অসুৰ বধ যেতিয়া কৰিছিল কৃষ্ণই সেইখিনি দেখুৱাইছে। আৰু এয়া কৃষ্ণ আৰু বলৰাম, কৃষ্ণ আৰু বলৰাম লগতে ডাটাসমূহৰ নামো তাত দিয়া আছে, আপোনালোকে পঢ়িলে পঢ়িব পাৰে। যিমান পাৰি মই দেখুৱাই আছোঁ আপোনালোকক। আৰু এইটো কি হ'ল বন্ধন মুক্তি। এয়া বন্ধন মুক্তিৰ দৃশ্য সুন্দৰকৈ। আৰু চাওক না মূৰ্তিবোৰ মানে ইমান এটা ধুনীয়া হৈছে, যেন মানে অৰিজিনেলহে তেনেকুৱাই হৈছে। আৰু এয়া মাতৃ পুত্ৰ অনায়ন, এয়া মাতৃ পুত্ৰ অনায়নৰ দৃশ্য। এনেকৈ থুলমূলকৈ আপোনালোক মই সকলোবোৰ দেখুওৱাৰ চেষ্টা কৰিম আজি এই মোৰ ভিডিঅ'টোত। আৰু আপোনালোকে চাব, যিসকলে মোৰ ভিডিঅ'টো চাই তেখেতসকলে ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব, লগতে এটা লাইক আৰু কমেণ্ট এটা কৰি দিব। আৰু চেষ্টা কৰিম আপোনালোক ভাল ভাল মানে ভিডিঅ' দিয়াৰ কাৰণে। এয়া ধনুলৈয়া যায় দৃশ্য। এয়া এইটো কি, এইটো পাহৰিলোঁ দেই, চাব লাগিব ওপৰত চাব। বন্দীশাল, আচ্ছা বন্দীশাল। ইয়াৰ পিছতে এয়া শিৱ হৰিহৰ যুদ্ধ, এইখন হৰিহৰ যুদ্ধ। এইটো পিছে কাৰেণ্টত দেই, এইটো বসুমতীৰ কৃষ্ণৰখন, এইটো কাৰেণ্টেৰে চলোৱা দৃশ্য দেখুৱাইছে। এয়া চাওক কাৰেণ্টেৰে চলোৱা, এয়া উঠি আহিছে বসুমতীৰ দৰ্শন আছিলে। আৰু এয়া গোপিনী বস্ত্ৰ হৰণ, যেতিয়া গোপিনীৰ কৃষ্ণই বস্ত্ৰ হৰণ কৰিছিলে নদীত গা ধুই থাকোঁতে, সেইখিনিকে দেখুৱাইছে ইয়াত। এয়াও কাৰেণ্টৰ, এয়া চাওক এয়াও কাৰেণ্টৰ। এই গণেশৰ চতুৰালি, গণেশৰ যিবিলাক চতুৰালি সেইবিলাক এই দৃশ্য দেখুওৱা হৈছে। আৰু এইখন মূল মণ্ডপ, এই পামহি ৰাসৰ যি মূল মণ্ডপ। আৰু এইখনেই হৈছে পামহি ৰাসৰ মূল মণ্ডপ। এয়া মূল মণ্ডপ। আহিব আপোনালোক সকলোৱে আহিব, আৰু সঁচাই বহুত ভাল পাব আপোনালোকে চাই, মানে বহুতেই ধুনীয়া হৈছে। আৰু আহক এইফালেও আছে, এইফালে এইবিলাকো কাৰেণ্টৰ। এই চাওক কাৰেণ্টৰ, মানে এইবাৰ কাৰেণ্টৰ দিছে 4-5টা মানে ছেকেণ্ডতকৈ বেছি হ'ব কাৰেণ্টৰ মূৰ্তি দিছে। এই চাওক কাৰেণ্টৰ ফাকুৱা উৎসৱ। এয়া কালীয় দমন, এইও কাৰেণ্টেৰে চলা। আৰু এয়া কি হয় এইটো, কৃষ্ণ যেতিয়া মাখন চুৰ কৰিছিলে, কৃষ্ণই মাখন চুৰ কৰাৰ দৃশ্য। বাকী আহিব আপোনালোকে সকলোৱে আহিব, এবাৰ চাই যাব কেনেকুৱা হৈছে। আপোনালোকে এবাৰ চাই কৈ
কমেণ্ট কৰি জনাব ভিডিঅ'টোত আৰু যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। এয়া পুতনা বধ, যেতিয়া পুতনাক বধ কৰিছিলে কৃষ্ণই, এয়া মানে সকলোবোৰ ৰাস, যিহেতু ৰাস হ'ল কৃষ্ণৰে ৰাসলীলা, গতিকে আৰু সকলোবোৰ কৃষ্ণৰে কথা ইয়াত ছবিৰ আকাৰে উল্লেখ কৰিছে। এয়া ঝুলন যাত্ৰা, আহক আপোনালোকে চাব এবাৰ। আৰু আপোনালোকে পামহিটো চিনিয়ে পায়, গড়চুক আমাৰ যি চব্জি বজাৰ আছে, চব্জি বজাৰ পাৰ হৈ গৈ সেইখিনিতে দেখাই পাব আপোনালোকে। আৰু যিসকলে চিনি নাপায় তেখেতসকলক কৈছোঁ, আপোনালোকে গড়চুকত নামিব। গড়চুকত নামি যদি আপোনালোকে লখৰাৰ ফালৰ পৰা আহে তেতিয়াহ'লে লেফ্ট ছাইডে পামহি যোৱা ৰাস্তাত সোমাই যাব, আৰু যদি আপোনালোকে জালুকবাৰীৰ ফালৰ পৰা আহে গড়চুকত নামি ৰাইট ছাইডে সোমাই যাব, আৰু অলপ গৈ আপোনালোকে দেখাই পাব তাত। আহক এনেকৈ দেখুৱাই গৈ আছোঁ আৰু আপোনালোকক, আহকচোন আহক আপোনালোকে। এয়া কৃষ্ণ আৰু গৰু, এইটো কি আছিলে বাৰু, এইটো পাহৰিলোঁ দেই, বহুতেই পাহৰিছোঁ। আৰু কংস বধ, এয়া বেদ উদ্ধাৰ, মানে সকলোবোৰ মই ওপৰৰ ফটোবিলাক আপোনালোকক, মানে লিখাবিলাক মই ভিডিঅ' কৰি দিছোঁ যাতে আপোনালোকে চাব পাৰে। আৰু এই আমাৰ কমিটিৰ সদস্যসকল, সভাপতি সদস্য সকলোবোৰ আছে ইয়াত, আৰু তেখেতসকলে ইমান সুন্দৰকৈ এই ৰাসখন মানে পৰিচালনা কৰে নহয়, আৰু যাৰ কাৰণে আমি চাবলৈ পাওঁ। সকলোৱে সুন্দৰকৈ তেখেতসকলে পৰিচালনা কৰে, যাৰ বাবে আমি চাব পাওঁ। আৰু ইয়াত আপোনালোকে এই চেল্ফিও উঠিব পাৰিব, যিহেতু আজিকালি চেল্ফিটো এয়াই। আৰু বিশেষ একো নকওঁ, সকলোৱে মাছ ইণ্ডিয়া পেজ আৰু মাছ ইণ্ডিয়া ব্লগটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব, আৰু আহিব সকলোৱে ৰাস চাবলৈ। ধন্যবাদ।